দেউতাই বাঁহগাজ কাটি আনিছে খৰিচা আচাৰ বনাবলৈ। এতিয়া বাঁহগাজটো চফা কৰি লৈছে। আচাৰ বনাবৰ কাৰণে অলাগতিয়ালখিনি কাটি পেলাই দিছে। এই অলাগতিয়ালখিনি কাটি পেলোৱাৰ পিছত ধুই আনিব। ধোৱাৰ পিছত এইদৰে ৰুকি ল'ব। ৰুকনিত এইদৰে ৰুকি হোৱাৰ পিছত ৰুকি লোৱা বাঁহগাজখিনি 3 দিনৰ বাবে পানীত তিয়াই ৰাখিব। এয়া এইদৰে 3 দিনৰ বাবে এই টেমাটোত বাঁহগাজখিনি 3 দিনৰ কাৰণে তিয়াই ৰাখিব। তেতিয়া টেঙি টেঙি ভাৱ এটা আহিব। অকণমান টেঙা টেঙা হ'ব খাবলৈ। 3 দিনৰ পিছত সেই পানীখিনি পেলাই দিব। এইদৰে টুকি ল'ব বাঁহগাজখিনি। এইফালে অকণমান বগাই দিয়কচোন এইফালে। জোকাই দিওঁ অকণমান। সৰু টিনটো ক'ত আছে? সৰু টিনটোত উঠাই দিয়ক, দিব পাৰিলেহেঁতেন। পানীখিনি টোপ গৈ থাকিলহেঁতেন। এইদৰে বাঁহগাজখিনি টোপ যাবলৈ দিব। তাৰপিছত কলপাত কাটি আনি কলপাতত অলপ অলপ চেপি চেপি মেলি দিব। তাৰ পানীখিনি উলিয়াই দিছে চেপি। এইদৰে চেপি পানীখিনি উলিয়াই দিয়াৰ পিছত হালধি আৰু নিমখ সানি দিব। হালধি আৰু নিমখ সানি ৰ'দত শুকাবলৈ অলপ মেলি দিব। হালধি আৰু নিমখ নিৰ্দিষ্ট অনুপাতত দি ৰ'দত শুকোৱাৰ পিছত বহুত বেছি নহয়, 1 বা 2টা ৰ'দ দি তাৰপিছত আৰু আচাৰ বনাবৰ পৰা হৈ যাব। মা মছলা দি আচাৰ তৈয়াৰ হৈ যাব। ইয়াত হালধি সানিছে, এয়া নিমখ সনা হৈছে। হৈছে হালধি নিমখ সনাৰ পিছত এইদৰে বহলকৈ মেলি ৰ'দত দিব। হালধি নিমখ মিহলোৱাৰ পিছত এইদৰে মেলি ৰ'দত শুকাবলৈ দিব। এইদৰে এইখিনি ৰ'দত শুকোৱা হৈছে। ইয়াৰ পিছত তেল, জলকীয়া আৰু মছলা সানি দিলে আচাৰ তৈয়াৰ হৈ যাব।